আধাৰ কাৰ্ডত কিমানটা অংক আছে? 12টা। মাউণ্ট এভাৰেষ্টৰ উচ্চতা কিমান? 8,849 মিটাৰ। কোনটো ৰঙৰ তৰংগদৈৰ্ঘ্য কম? বেঙুনীয়া। আৰ্যসকলে ভাৰতৰ প্ৰথমে ক'ত বাস কৰা কথা জনা যায়? পঞ্জাৱ। কোনখন নদীৰ বাট মেলাৰ বাবে বিখ্যাত? কোচি নদী। গিৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন ৰাজ্যত অৱস্থিত? গুজৰাট। মেট্ৰ' মেন নামেৰে কাক জনা যায়? ই শ্ৰীধৰন। মানুহৰ তেজত কোনটো ধাতু পোৱা যায়? লোহা। মুম্বাই কোনখন ৰাজ্যৰ ৰাজধানী? মহাৰাষ্ট্ৰ। ভাৰতৰ জাতীয় জলজ প্ৰাণী কোনটো? গংগা ডলফিন। কোনখন ৰাজ্যত পুৰুষতকৈ মহিলাৰ সংখ্যা বেছি? কেৰালা। কোনখন দেশত 5টা সূৰ্য দেখা যায়? চীন। তলৰ কোনটোৰ চকু নাই? কেঁচু। ভাৰতৰ হিন্দীভাষী ৰবটটোৰ নাম কি? ৰশ্মি। কোনখন দেশত প্ৰথমবাৰৰ বাবে ইণ্টাৰনেট ব্যৱহাৰ কৰা হৈছিল? আমেৰিকা। পানী খোৱাৰ লগে লগে কোনটো জীৱৰ মৃত্যু হয়? কংগাৰু নিগনি। ভাৰতৰ ভিতৰত কোনটো ৰাজ্যৰ সৰ্বাধিক ৰূপ উৎপাদনকাৰী? ৰাজস্থান। মানুহৰ এটা চকুৰ ওজন কিমান? 8 গ্ৰাম। ভাৰতৰ কোনখন ৰাজ্য আটাইতকৈ দৰিদ্ৰ? বিহাৰ। ভাৰতৰ কোনখন ৰাজ্য কেতিয়াও ইংৰাজৰ দাস নাছিল? গোৱা। ভিডিঅ'টো ভাল পালে যদি লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।